हेलो एवरीवन गुड मॉर्निंग आज मैं ऊल् नेपाली चकत JK कार वाश रातिपुवाई उठिलो उठी पेलाई भाविलो जे की करूँ तो देखिलो गाड़ीखन बहुत लेतेरा हो आछे तो সেই গতিকে গাড়ীখন ধুবলৈ ওলাই আহিছোঁ আৰু ওলাই আহিছোঁ JK कार वाश मैं আপোনালোকক দেখাই দিম বাৰু আমাৰ গাড়ীখন সোমাব লাগে স্টাৰ্ট দিলো এইটো নুনমাটিৰ পৰা গোপালনগৰলৈ যোৱা ৰাস্তাটো হয় এইটো বৰষুণৰ দিনত ভাবক এই ইমান ডাঙৰ ড্ৰেন ফুল হৈ এইবিলাক জেগা পুৰা পানী হৈ যায় বানপানী হৈ যায় এইবিলাক মাটিবিলাক চাওক ৰাস্তাত যে দম কৰি থোৱা আছে এনেকৈ চাৰিওফালে আগলৈ একেবাৰে নেপালী চকৰ পৰা দম কৰি থৈ দিছে কি কৰিব আৰু উপায় নাই গোটেই পানী পাহাৰৰ পানীবিলাক নামি আহে আহি পেলাই এইবিলাক গোটেই ভৰ্তি হৈ যায় ইমান ডাঙৰ ডাঙৰ পাহাৰ নামি আহিবই অবভিয়াছলি নামি আহিব আৰু আমি প্ৰকৃতি ৰক্ষা কৰিলেহে আমি ৰক্ষা হ'ম এইটো কথা সকলোৱে মনত ৰাখিব পাহাৰ চাহাৰ কাটি ধ্বংস কৰি নিদিব যদি আপোনালোকে ধ্বংস কৰিম বুলি ভাবে সকলোৱে ধ্বংস হ'ব আপুনিও ধ্বংস হ'ব ময়ো ধ্বংস হ'ম আহক সকলোৱে মিলি প্ৰকৃতি ৰক্ষা কৰোঁ JK कार वाश এইটো নেপালী চকৰ পৰা আহিলে আপোনালোকে এইফালে সিধা আপোনালোকে JK कार वाशত সোমাই যাব এইটো ফোন নাম্বাৰ দিয়া আছে আপোনালোকে কন্টেক্ট কৰি ল'ব নহলে আপোনালোকে এনেকৈ ৰখি থাকিব লাগিব আৰু লগতে এইখন I20 একেই অৱস্থা I20 আৰু বেলেনো দুখনে ধুব আমি গাড়ী লগাই দিলোঁ ক্লিন কৰিবলৈ আৰু ধুব এখেতে তোমাৰ নামটো সাইফুল আলী ধুব আৰু ই ধুব না তোমাৰ নামটো सपन शर्मा तो की धुबा आज गाड़ीखर কৈ দিয়াচোন মানে তলটো মাৰিব ভিতৰটো ভেকম মাৰিম পলিশ কৰি দুটাই কৰিব ভেকম মাৰিলে কিমান দিব লাগিব টোটেল 250 টকা আৰু ভিতৰটো পলিশ কৰিলে 400 টকা হ'ব তো 400 টকা আহি যাওক আপোনালোকে JK कार वाश নেপালী চকত আছে আৰু মজাকে ধুই লৈ যাওক গাড়ীখন আপোনাৰ আৰু এখন চাৰ্টখন দেখাই দিম আপোনালোকক চাৰ্টখন ইয়াতে গুগল পে গোটেইখিনি অপচনে আছে কৰিব পাৰিব আপোনালোকে চাই ল'ব এইখন বাইক নৰ্মেল ৱাছ 70 रुपीज ডিজেল ৱাছ 100 रुपीज পলিশ 150 আৰু লগতে এনেকৈ গোটেইখিনি লিষ্টখন চাই ল'ব আৰু আপোনালোকে আৰু গুগল পে সুবিধা আছে গুগল পে কৰিব পাৰিব মেটবিলাক ওলাই আছে চাওক বম বুট পিন্ধি লৈছে পুৰা ধুলাই হৈ গৈছে না এই বা জমা হৈ গৈছে পুৰা ভালে না ভেকুৱাম মাৰিব এতিয়া মানে ভেকুৱামেৰে পুৰা ধূলিবিলাক টানি আনিব আৰু ভিতৰত সব ওলাই দিছে আৰু গাড়ী একদম একোৱে নাই আৰু ভিতৰত আজি সব খুলি দিব ভেকুৱাম ষ্টাৰ্ট ইয়াৰে মালিক কোন হয় জিতু কুমাৰ চৌধুৰী এইটো ভাড়াত লৈ পেলাই চলাই আছে এইটো JK कार वाश একদম কনাই সোমাই দিছে চাওক যাতে এটাও ধূলি ৰৈ যাব নোৱাৰে আৰু চিকচিকীয়া হৈ যাব ই লাজ কৰে না খুব লাজ কৰা নেকি মুখখন একেবাৰে নেদেখুৱাই দেখোন তই এয়া ষ্টাৰ্ট গাড়ী ধোৱা ষ্টাৰ্ট কৰি দিছে এইখনো ধুই আছে মোৰখনো ধুব এই গাড়ীখন পুৰা উঠাই ল'ব হাইটত লৈ ল'ব যাতে তলখিনি ৱাছ কৰিব পাৰে এইটো হাইটটো যে উঠাই এইটো হাইটটো এডজাষ্ট কৰা থাকে ন
এই চালা বোকা বোকা হৈ গৈছে পূৰা এনেকৈ তলৰ পৰা বুমটোৰ ছাপৰ্টত মানে এনেকৈ গাড়ীখন উঠাই লৈ আনে আৰু ওপৰত আৰু হাইটটো এডজাষ্ট কৰাই আছে হৈ গ'ল এতিয়া চব হৈ গ'ল এতিয়া তলটো চাপ তলটো বহুত লেতেৰা হৈ থাকেতো এই পাতি দুডালে মানে ছাপৰ্ট কৰে এই বুমটোৰ সহায়ত এনেকৈ উঠাই লৈ আহে ওপৰত এতিয়া গাড়ীবোৰ ওপৰত ধুনীয়াকৈ চিকচিকীয়া কৰি আছে পূৰা পানী মাৰিব বাকী আৰু পানী মাৰিলে হৈ গ'ল গাড়ী কমপ্লিট আৰু ভিতৰটো পলিচ কৰিব আছে ডেস্কবোৰ্ড পূৰা ক্লিন কৰিব এতিয়া এইবিলাক পূৰা পলিচ হ'ব গাড়ীখন ধুওঁতে আপোনাৰ 250 টকা মানে গোটেই ফুল বডি ৱাছ হ'ব আৰু লগতে এইটো পলিচত আপোনাৰ 150 টোটেল 400ত আপোনাৰ গাড়ী পূৰা ক্লিন হৈ যাব আৰু ৰেডি হৈ যাব কাৰ ৱাছ চেণ্টাৰত এটা ডেঞ্জাৰ অদ্ভুত বস্তু দেখা পালোঁ গাড়ী আনিছে নেকি গাড়ী আনিছে হৈ গ'ল আপোনাৰ গাড়ীখন গোটেই ক্লিন হৈ গ'ল পলিচ হৈ গ'ল এতিয়া গাড়ীখন আমি ওলাই দিম আৰু এনেদৰেই গাড়ী চাড়ী ধুই পেলাই ঘৰ আহি পালোঁ মই ভিডিঅ'টো এইকাৰণেই বনালোঁ যে ইমান কম প্ৰাইচত কোনেও মানে গাড়ীখন ইমান পৰিষ্কাৰকৈ ধুই নিদিয়ে লগতে পলিচ চলিচ গোটেইখিনি কৰি দিছে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব